নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগন্ত অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি 2018 আৰু 2022 বৰ্ষত হৈ যোৱা নিযুক্তি পৰীক্ষাৰ কেইটিমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকক আগবঢ়ালোঁ। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবঢ়াওঁ। ফাৰ্ষ্ট কুৱেশ্যন, হুইচ টাউন অফ Assam is known as the city of eternal romance? অসমৰ কোনখন চহৰক চিৰন্তন ৰোমাঞ্চৰ চহৰ বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, তেজপুৰ। নেক্সট কুৱেশ্যন, অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক আছিল। নেক্সট কুৱেশ্যন, প্ৰথম আধুনিক অসমীয়া নাট কোনখন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাম নৱমী। ৰাম নৱমী হৈছে প্ৰথম আধুনিক অসমীয়া নাট। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ ফেমাছ ফৰ দ্য ৰক গাৰ্ডেন? ৰক গাৰ্ডেনৰ বাবে কোনখন চহৰ বিখ্যাত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চণ্ডীগড়। চণ্ডীগড় হৈছে ৰক গাৰ্ডেনৰ বাবে বিখ্যাত চহৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰথম অসমীয়া চনেট বুলি গণ্য কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰিয়তমৰ চিঠি। প্ৰিয়তমৰ চিঠি হৈছে প্ৰথম অসমীয়া চনেট। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ ন'ন এজ দ্য কুইন অফ এড্ৰিয়াটিক? কোনখন চহৰক এড্ৰিয়াটিকৰ ৰাণী হিচাপে জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভেনিচ। আৰু ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হুইচ ইজ দ্য অথৰ অফ নভেল দেৱদাস? উপন্যাস দেৱদাসৰ লেখক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায়। আৰু ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ কেনেকৈ আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ নিউ কাউণ্ট্ৰি ৱাজ ক্ৰিয়েটেড আফটাৰ দ্য ইণ্ডো-পাক ৱাৰ ইন 1971? 1971 চনত সংগঠিত ভাৰত পাকিস্তান যুদ্ধৰ পাছত কোনখন নতুন দেশ গঠিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে বাংলাদেশ। নেক্সট কুৱেশ্যন, তলৰ কোনখন দেশত গোবী মৰুভূমি আংশিকভাৱে অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাইনা। চীন হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো খেল ডিউচ শব্দৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লং টেনিছ। লং টেনিছ ডিউচ শব্দৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, ইন হুইচ চিটি ইজ দ্য আইফেল টাৱাৰ লোকেটেড? কোনখন চহৰত আইফেল টাৱাৰ অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব লণ্ডন। কুৱেশ্যন নম্বৰ 13, বৰ্তমানৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্লু হোৱেল। নীলা তিমি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফ্ল'য়িং ইজ নট এ কনচিডাৰ্ড এজ এ ক্লাছিকেল ডেন্স অফ ইণ্ডিয়া? তলৰ কোনটোক ভাৰতৰ শাস্ত্ৰীয় নৃত্য বুলি গণ্য কৰা নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাংৰা। নেক্সট কুৱেশ্যন, কোনে ভাৰতৰ ৰাষ্ট্ৰপতিক শপতনামা প্ৰদান কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ মুখ্য ন্যায়াধীশ। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ প্ৰথম মহিলা তবলাবাদকগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডাক্তৰ আৱান মিস্ত্ৰী। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 1919 চনত
জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিশোধ ল'বলৈ প্ৰাক্তন লেফটেনেণ্ট গভৰ্ণৰ মাইকেল অ'ডিয়াৰক কোনে হত্যা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উধম সিং। নেক্সট প্ৰশ্ন, তলত উল্লেখ কৰা মহিলাসকলৰ ভিতৰত কোনে কেতিয়াও নিজৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাম কৰা নাছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি, আং চেন চুই কি। নেক্সট প্ৰশ্ন, তলৰ কোনজনক দ্য ফ্লাইং শিখ নামেৰেও জনা যায়? হু এমং দ্য ফ্লোয়িং ইজ অলছ' ন'ন এজ দ্য ফ্লাইং শিখ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিল্খা সিং। নেক্সট কুৱেশ্যন, ইতিহাসত প্ৰথমবাৰৰ বাবে সূৰ্যৰ বায়ুমণ্ডলত প্ৰৱেশ কৰা নাছাৰ মহাকাশযানখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাৰ্কাৰ ছলাৰ প্ৰব। নেক্সট কুৱেশ্যন, সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে তলৰ কোনটো অপৰিহাৰ্য? হুইচ অফ দ্য ফ্লোয়িং ইজ ইজেণ্টিয়েল ফৰ দ্য প্ৰচেছ অফ ফটোচিনথেচিছ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাইট এনাৰ্জি, পোহৰ শক্তি। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ মেঘালয়ৰ কোনটো ৱৰ্ল্ড হেৰিটেজ ছাইটৰ সম্ভাৱ্য তালিকাত অন্তৰ্ভুক্ত হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাউচ মাই কেভ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দি নিউ ডিৰেক্টৰ জেনেৰেল অফ GSI? জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া নতুন ডিৰেক্টৰ জেনেৰেলগৰাকীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে জনাৰ্দন প্ৰসাদ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য পজিশ্যন অফ ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড ইন টাৰ্মছ অফ লেণ্ড এৰিয়া? মাটিকালিৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? শুদ্ধ উত্তৰটো হৈছে 7th প্লেচ, 7ম স্থান। নেক্সট কুৱেশ্যন, মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, নৰ্মদা ৰিভাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ দক্ষিণ পশ্চিমত কোনখন সাগৰ অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰবিয়ান চি, আৰৱ সাগৰ। নেক্সট কুৱেশ্যন, মাউণ্ট এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন? দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৱমেন টু স্কেল মাউণ্ট এভাৰেষ্ট ৱাজ? শুদ্ধ উত্তৰটো হৈছে বাসুন্ধৰী ফল। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনজন ৰাষ্ট্ৰপতিক দাৰ্শনিক ৰজা বুলি কোৱা হয়? হুইচ ইণ্ডিয়ান প্ৰেছিডেণ্ট ৱাজ কল্ড দ্য ফিলচফাৰ কিং? শুদ্ধ উত্তৰটো হৈছে ডক্টৰ এছ ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যন, ভাৰতৰত্ন আৰু নিচানী পাকিস্তান এই দুয়োটা বঁটা লাভ কৰা ব্যক্তিগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মোৰাৰজী দেশাই। নেক্সট কুৱেশ্যন, আৰু আজিৰ শেষৰ প্ৰশ্নটো হৈছে অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভানু আথেইয়া।